তো যোৱাকালি মই অলপমান ওলাই গৈছিলোঁ আৰু ৰাস্তাতে বাইক বেয়া হৈ গ'ল। তো এনেকৈ ৰছীদি টানি আনিছিলোঁ। এতিয়া ৰাতিপুৱা আৰু যোৱাকালি ঘৰত এনেকৈ টানি লৈ গৈছিলোঁ। তো যোৱাকালি দেওবাৰ পূৰা বন্ধ আছিলে। তো সেইকাৰণে এতিয়া আকৌ এনেকৈ টানি পেলাই লৈ গৈ আছোঁ। অলপমান আগত গেৰেজ এটা আছে, তাতে বনাব দিম। কি হৈ আছে বাইকটো মানে এইখিনিতে যোৱাকালি ষ্টাৰ্ট বন্ধ হৈ গৈছিলে। এতিয়া চাওকচোন কি হৈছে, দেখাব লাগিব। বহুত টাইম ট্ৰাই কৰিলোঁ যোৱাকালি, তো একেবাৰে ষ্টাৰ্টে হোৱা নাছিলে। এতিয়া ৰাতিপুৱা আৰু লৈ গৈ আছোঁ। এতিয়া অলপমান আগত এটা মানে ৰেল গেটত গেৰেজ এটা আছে, তাতে লৈ যাওঁ। কি হৈছে চাব লাগিব মানে মেকানিকে বনাব আৰু কি হৈছে। সেইকাৰণে এতিয়া লৈ গৈ আছোঁ। এতিয়াতো খোলা নাই চাগৈ, 10টা মানত খুলিব। এতিয়া গৈ পেলাই দেখাব। একদম ৰাতিপুৱা 9টামান বাজিছে, পূৰা নিয়ৰ দি আছে, ৰ'দটো একেবাৰে নাই, ঠাণ্ডা ঠাণ্ডা বতৰ। এইখিনিতে আছে গেৰেজ, এতিয়ালৈকে বৰ্তমান খোলা নাই আৰু ইয়াতে ৰখোঁ অলপ। পাই গ'লোঁ, এইখিনিতে আছে গেৰেজ। এইটো এতিয়া বাৰু খোলা নাই, অলপ পিছত খুলিব। এতিয়া টাইম 9:10 হৈছে, অলপ পিছত খুলিব চাগৈ। ইয়াতে ভিতৰত এনেকৈ ভৰাই পেলাই থৈ দিওঁ লাহেকৈ। যেতিয়া খুলিব তাৰপিছত আৰু বনাব লাগিব। আজি হৈ গ'ল সোমবাৰ, খুলিব চাগৈ। এতিয়া পূৰা নিয়ৰ দি আছে। ৰাতিপুৱা দোকানবিলাক ইমান খোলাই নাই, এটা দুটাকৈ লাহে লাহে খুলি আছে আৰু এইফালে আজি মানে দোকান বন্ধ বোলে, নুখোলে। কিন্তু তেতিয়াও অলপমান চাই দিছে আৰু কম্প্ৰেচাৰটো বহি গৈছে বোলে, সেইকাৰণে ষ্টাৰ্ট হোৱা নাই। অলপমান তেল চেল ভৰা কিবা কিবি কৰি দিছে। এতিয়া ষ্টাৰ্ট হৈছে, কিন্তু চেল্ফত এতিয়া ভালকৈ ষ্টাৰ্ট হোৱা নাই। অলপমান চলাৰ পিছত ষ্টাৰ্ট হ'ব বোলে। তো তেতিয়াও একো নাই, যি হ'লেও ষ্টাৰ্ট হৈছে আৰু নহ'লে ঠেলি আনিবলগীয়া হ'লে হয়। এতিয়া অলপ চলপ ৰ'দ ওলাইছে। মই আহোঁতে একেবাৰে কুঁৱলী, ভালকৈ দেখাও পোৱা নাছিলোঁ আৰু তাৰপিছত ৰ'দো ওলোৱা নাছিলে। এতিয়া অলপমান বাইকটো চলাই আছোঁ। অথনি মানে বনোৱাৰ পিছতো ষ্টাৰ্ট হোৱা নাছিলে, ঢাকা মাৰি পেলাই ষ্টাৰ্ট হৈ গৈছে। তো এতিয়া অলপমান চলোৱাৰ পিছত ঠিক হৈ যাব বুলি কৈছে। মানে এতিয়া চেল্ফ দি ভালকৈ ষ্টাৰ্ট হোৱা নাই, তো অলপমান চলালে তাৰপিছত চেল্ফ দি ষ্টাৰ্ট হ'ব। কম্প্ৰেচাৰ বহি গৈছিল বোলে, তো সেইকাৰণে যোৱাকালি ষ্টাৰ্ট হোৱা নাই। একদম ৰছীদি টানি পেলাই লৈ গৈছিলোঁ। তো এতিয়া আহিছোঁ মই নদীৰ ফালে, অলপমান নদী পাৰত গৈ আহোঁ। তো তাৰপিছত আকৌ টাউন ফালে একপাক যাব লাগিব। আজিতো পূৰা দোকান চোকান বন্ধ ৰাম মন্দিৰৰ কাৰণে। এইফালে নদীৰ পাৰত একপাক গৈ আহোঁ। তো তাৰপিছত আকৌ টাউন ফালে যাব লাগিব আৰু এইফালেদি। আজিতো পিকনিক নাই, পূৰা খালী আৰু আজি এটাও পাৰ্টি নহ'ব চাগে। তো আজি 22 তাৰিখ, ৰাম মন্দিৰৰ কাৰণে চব বন্ধ আছে। তো আজি গেৰাজো বন্ধ আছিল, ভাগ্য ভাল মই অলপ টাইম পালোঁ আৰু এইখিনিতে পূৰা খালী। ইয়াৰ পৰা ভিউ কিন্তু মজা লাগে, পিকনিক খোৱা জেগা আৰু এয়া হৈ গ'ল ভিউ। তো ইয়াতে ৰখোঁ অলপ টাইম, ৰখি পেলাই ভাল লাগে আৰু আকৌ ওলাই যাম আৰু ইয়াৰ পৰা। এয়া হৈ গ'ল, এই ওপৰত আছে মন্দিৰ। এয়া হৈ গ'ল ব্ৰহ্মপুত্ৰ নদী আৰু এইফালে পূৰা পিকনিক হয় আৰু ইয়াতে। আজি বাৰু নাই। এইটো আছে পাহাৰ, পাহাৰৰ সেইটো চাইডে আছে দেৱীসিং ঘাট। এতিয়া আছোঁ আমি ৰুদ্ৰপথত। নদীৰ পাৰত অলপ টাইম ৰখিলোঁ। এতিয়া মই পাইছোঁ জাহাজ ঘাটত, তাতে অলপ টাইম ৰখি পেলাই আকৌ আহি গ'লোঁ আৰু এইখিনিতে ইয়াতে মন্দিৰ আছে, ইয়াতে পূৰা কীৰ্তন হৈ আছে। আজি হৈ গ'ল 22 তাৰিখ, ৰাম মন্দিৰৰ কাৰণে আজি পূৰা বজাৰো বন্ধ আছে আৰু মন্দিৰে কীৰ্তন হৈ আছে। এইফালে পূৰা বন্ধ হয় আৰু কিছুমান 1-2টা খোলা আছে আৰু মাজে মাজে। এইটো হৈ গ'ল জাহাজ ঘাটৰ মাৰ্কেট। এইফালেদি মই মেইন টাউন ফালে ওলাম আৰু এইফালেদি আমি গণেশ ঘাট ফালে যাব পাৰিম। এইফালে এতিয়া চাচপিল ফালে ওলাম। আজি পূৰা বজাৰ বন্ধ হৈ আছে আৰু তো এটা গৈ পেলাই এবাৰ চাই আহোঁ। তেতিয়াও এইফালেদি আমি এতিয়া ওলালোঁ চাচপিলৰ ওচৰত। ভিৰ নাই আজি বজাৰত, পূৰা খালী আছে। আৰু পূৰা তেজপুৰ টাউনে বন্ধ। ইয়াতে কিবা হ'ব চাগে 26 জানুৱাৰীৰ কাৰণে চাগে। এইটো ইয়াতে পূৰা চাফা কৰি দিছে আৰু কিবা কিবি বনাই দিছে ইয়াতে। 26 জানুৱাৰীৰ কাৰণে এইখিনি বনাই আছে এতিয়া বৰ্তমান। আৰু এইখিনিৰ পৰা আকৌ ৰাইট চাইডেদি আকৌ আমি গণেশ ঘাট ফালে যাব পাৰি। এইখিনি জেগাৰ ভিউ কিন্তু মজা লাগে। আৰু ইয়াৰ পৰা মই ল'ম লেফ্ট চাইডে। এইফালেতো পূৰা বন্ধ হৈ আছে, পূৰা গাড়ীবিলাকত ফ্লেগ লগাই পেলাই ঘূৰি আছে।
আৰু ইয়াতে পুৰা জাগা ঠাণ্ডা ঠাণ্ডা, দুই চাইডে গছ গছনি ভৰ্তি। এবাৰ মহাভৈৰৱ ফালেও গৈ আহোঁ, তাৰপিছত টাউন হৈ পেলাই আমি ওলাই যাম। আৰু এইখিনিতে অলপমান ভিৰ আছে, এইখিনিতো পুৰা দোকান চোকান বন্ধ হৈ আছে, আৰু পুৰা বন্ধ থাকিলেও কিন্তু এইখিনি জেগাটো অলপমান ভিৰ আছে। আৰু এতিয়া এইফালেদি আমি ওলাম মহাভৈৰৱ মন্দিৰৰ ওচৰত, এইফালে চাই আহোঁ। মহাভৈৰৱ মানে দৰং কলেজলৈকে যাম, আৰু দৰং কলেজৰ এইফালেদি মাজগাঁও ফালেদি এপাক মাৰি পেলাই আকৌ ঘূৰি আহিম নহ'লে সেইফালে দিয়ে বৰ্তক ফালেদি ওলাই যাম, নহ'লে আকৌ এইফালেদি ঘূৰি আহিম। আৰু তো তাৰলৈকে যাওঁ, তো তাৰপিছত দেখা যাব আৰু কি হ'ব। এইফালেদি আমি নেপালী পট্টি ফালে ওলাব পাৰোঁ, এইফালেদি চিধা হৈ গ'ল ত্ৰিবেণী, অলপমান আগত আছে কনকলতা চিভিল হস্পিটেল। আৰু এইটো ৰাস্তা কিন্তু অলপমান বেয়া আছে, এতিয়া পূৰা মাজে মাজে গাঁত গোট হৈ গৈছে এনেকৈ। ইয়াতো আছে অলপমান, তাৰপিছত আৰু অলপমান আছে। আৰু এইফালেদি আমি চিধা ওলাম মহাভৈৰৱ মন্দিৰ। ইয়াৰ পৰা লেফ্ট ছাইডৰ এইটো ৰাস্তা দিও আমি অলপমান ঘূৰি পেলাই এইফালেদি যাব পাৰি, অলপমান আগত গৈ পেলাই ৰাইট ছাইডে লৈ আকৌ এইফালেদি আমি মহাভৈৰৱ মন্দিৰ ফালে যাব পাৰি। সেইটো ৰাস্তা ঠিকেই আছে। আৰু ইয়াতে হৈ আছে ৰেলী ৰাম মন্দিৰৰ কাৰণে, মজা হৈছে একদম। আজি ৰাতিপুৱাৰ পৰাই হৈ আছে। আৰু ইয়াৰ ৰাইট চাইডে আগফালে হৈ গ'ল হনুমান মন্দিৰ, ইয়াতে অলপমান ভিৰ আছে এতিয়া। আৰু ইয়াতে পুৰা ফ্লেগ বিক্ৰী কৰি আছে, এটা ময়ো লৈ লওঁ ইয়াৰ পৰাই। এয়া হৈ গ'ল আগফালে হনুমান মন্দিৰ, আৰু এই আগফালে হৈ গ'ল মহাভৈৰৱ মন্দিৰ। ইয়াততো তামাম ভিৰ আছে এতিয়া পুৰা। আৰু ইয়াৰ আগফালে হৈ গ'ল মন্দিৰ। এতিয়া চাইডৰ দোকানবিলাকো খুলি গৈছে, আৰু মন্দিৰত কিন্তু বহুত ভিৰ, পুৰা ফ্লেগ লৈ আহি আছে। এয়া কি যাব দিয়া নাই নেকি? এয়া হৈ গ'ল ওপৰ চাইডে মহাভৈৰৱ মন্দিৰ, আৰু ইয়াতে আছে পুৰা ভিৰ, আৰু চাইডৰ দোকানবিলাকো খুলি দিছে। এইফালেদি ওলাই আমি মাজগাঁও ফালেদি একবাৰ ঘূৰি আহিম। মহাভৈৰৱ মন্দিৰত কিন্তু ভিৰ বহুত আছে। আৰু ইয়াৰ পৰা আমি ল'ম ৰাইট চাইডে, ইয়াৰ পৰা লেফ্ট চাইডে আকৌ আমি 12 হলি হৈ পেলাই ত্ৰিবেণী ফালে ওলাব পাৰি। এইফালেদিও আমি মেইন ৰোড ফালে ওলাব পাৰি, মানে ত্ৰিবেণী ফালে অলপমান ঘূৰি পকি। ইয়াৰ পৰা ৰাইট চাইডে আকৌ আমি এইফালে দৰং কলেজ ফালে ওলাব পাৰি, আৰু লেফ্ট চাইডে হৈ গ'ল ভৰ্তক চিধা। ইয়াৰ পৰা ল'ম আকৌ ৰাইট চাইডে, এইফালে ভাবিছিলোঁ ত্ৰিবেণী ফালে দি যাওঁ নেকি বুলি, কিন্তু নাযাওঁ। এইফালেদি আকৌ দৰং কলেজ এইফালে এপাক মাৰি পেলাই ঘূৰি যাম, টাউন ফালে এপাক যাওঁ। ইয়াৰ পৰা লেফ্ট চাইডে হৈ গ'ল পৰুৱা ফালে, আৰু ৰাইট চাইডে হৈ গ'ল আমাৰ টাউন ফালে। এতিয়া মই আকৌ টাউন ফালে যাওঁ। এইখিনি ৰাস্তা কিন্তু মজা আছে, এইটো ৰাস্তাত বাইক চলাই মজা লাগে, আৰু সন্ধিয়া টাইমত কিন্তু বাইক চলাবলৈ মজা লাগে। ছানছেট হোৱাৰ অলপমান আগত তেনেকুৱা টাইমত বাইক চলাই ভাল লাগে। আৰু এইফালে পুৰা বজাৰ বন্ধ, আজি পুৰা তেজপুৰ টাউনে বন্ধ, আৰু কিছুমান এটা দুইটা দোকান খোলা আছে, নহ'লে পুৰা টাউনে বন্ধ আছে। এতিয়া মেইন টাউনত যাওঁ, চক বজাৰত যাওঁ। তো এতিয়া আহোঁতে আমি চক বজাৰ সোমোৱা নাই, এতিয়া চক বজাৰ গৈ আহোঁ কি হৈ আছে। এইফালে বন্ধই হ'ব চাগে। তো দৰং কলেজৰ পৰা মহাভৈৰৱ ফালে যোৱা ৰাস্তাটো এইফালে ন' এণ্ট্ৰি দি দিছে, সেইকাৰণে মই এতিয়া আকৌ 12 হলি এফালে ঘূৰি আহিছোঁ, আৰু এইফালেদি চিভিল হৈ পেলাই আকৌ টাউন ফালে গুচি যাম। সেইটো ৰাস্তাত ন' এণ্ট্ৰি দি দিছে, সেইকাৰণে এইফালে এতিয়া পূৰা যাম। আৰু সেইকাৰণে এতিয়া লাহে লাহে কৰি আৰামত ওলাই আছোঁ। ইয়াৰ পৰা যাম মেইন টাউন চক বজাৰ, তো তাতে অলপমান চাই লওঁ, তো তাৰপিছত আকৌ ঘূৰি যাম। আৰু এতিয়া পাই গৈছে আকৌ চিভিলৰ ওচৰত, ইয়াতে আগফালে লাল বত্তি জ্বলি আছে। মই ইয়াৰ পৰা ল'ম ৰাইট চাইডে, এইফালেদি আমি তেজপুৰ টাউন ওলাম। আৰু ইয়াতে অলপ টাইম ৰখিব নালাগে, 5-6 হৈ গ'ল। এইফালেদি আকৌ টাউন ফালে ওলাম। এইফালে কিন্তু পূৰা ৰাস্তা খালী আছে, এইফালে দেখোন তামাম ভিৰ হৈ আছে। ৰেলী গৈ আছে, সেইকাৰণে আগফালে পূৰা ভিৰ, বহুত ভিৰ আছে আগত।
এতিয়া এই আগফালে বহুত ভিৰ আছে, সেইকাৰণে এতিয়া এফালেদি চাইডেদি ওলাই দি আছোঁ। সেয়া পূৰা চৌক বজাৰে বন্ধ আজি, এইয়া পূৰা ৰেলি গৈ আছে। তাত অলপমান গৈ আহোঁ, বাইকটো ইয়াতে চাইডত থৈ দিওঁ। এতিয়া পাইছোঁ আমি পদুম পুখুৰী পাৰ্কৰ ওচৰত। এয়া হৈ গ'ল পদুম পুখুৰী পাৰ্কৰ গেট। আজি পাৰ্ক খালী আৰু মানুহ নাই। ইয়াৰ পৰা ল'ম ৰাইট চাইডে, ইয়াৰ পৰা চিধা হৈ গ'ল জাহাজ ঘাট। ৰাস্তা আজি পূৰা খালী খালী। আৰু ইয়াৰ পৰা চিধা হৈ গ'ল ত্ৰিবেণী। ইয়াৰ পৰা মই ল'ম লেফ্ট চাইড।